দুপৰীয়া সবে নিদ্ৰা গইলা উপজিলা জগন্নাথ লবল বহিতে ভাৰ নপাৰি ধেনু ৰূপ ধৰি ব্ৰহ্মাত্ৰ শৰণ লৈলা দুখেব সুন্দৰী ব্ৰহ্মা কসাখী হৰি বোলে হাঁহিও হৰিবু ভূমিৰ মহাভক্ত বসুদেৱৰ ঘৰে ভয়াময় অৱতাৰ বৈকুণ্ঠৰে পৰা গোসাঁই নামি আহিও কুধৰ্মা সভাতে দেৱতা সকলে ঘৰে আগে বঢ়াই বসুদেৱ কংসৰ কাৰাগাৰ বলিনী দৈৱকীয়া শংখ চক্ৰ গদা পদ্ম হাতে ধৰি দেখা দিলা যদুৰা ভাদ্ৰ মাসৰে কৃষ্ণ অষ্টমীতে মংগলবাৰৰ দিনা ৰাতি নক্ষত্ৰ গোসাঁয়ো খজিলে জ্বলিলে সহস্ৰ বাতি কিয় নুপুজিলা কৃষ্ণয়ে দেখিলে কংসই মাৰে হাই হৰি হৰি হাই মোৰ হৰি ঐ লুকুৱাই থকাৰ ঘৰে জীবন কেৱে নাজানিলে বসুদেৱ দৈৱকীত পৰে কংসৰ ভয়তে লুকুৱাই থলে গৈ নন্দ যশোদাৰ
গৈ নন্দ যশোদাৰ ঘৰে ঘোৰ অন্ধকাৰে ও হৰি নাৰায়ণ স্বামী অকল সৰে ও হৰি নাৰায়ণ কুলাতে কচি কুমাৰ হে এনে ফুটুকাৰে ও হৰি নাৰায়ণ যমুনা বাঢ়িছে ও হৰি নাৰায়ণ হৈবা পুনমতে পাৰ হে আয়ু পঠিবৰ কেৱে নাজানিলে ও বসুদেৱ দৈৱকী পৰে কংকৰ ভয়তে লুকুৱাই থলেগৈ নন্দ যশোদাৰ ঘৰে নন্দৰ ভৱনে ও হৰি নাৰায়ণ প্ৰভু নাৰায়ণ ও হৰি নাৰায়ণ শিশুৰূপী বনমালী হে মোৰ পুত্ৰ বুলি ও হৰি নাৰায়ণ যশোৱা গোৱালী ও হৰি নাৰায়ণ কুলাতলৈ বেগতো